আমাৰ জোৰ সমদলৰ উদ্দেশ্য এয়াই আছিলে যে এমেণ্ডমেণ্ট বিল যি কেন্দ্ৰীয় চৰকাৰে আমাৰ অসম চৰকাৰক জাপি দিব লৈছে, এই জাপি দিয়াৰ বিলখনৰ ওপৰতে আমাৰ আজি জোৰ সমদলৰ উদ্দেশ্য। সোণল কছাৰী ছাত্ৰ সন্থা, ডেকাপাম আঞ্চলিক সমিতি, বড়ো ছাত্ৰ সন্থা, ডেকাপাম ইউনিট, গোৰ্খা ছাত্ৰ সন্থা, চিমেণ্ট চেৰেন আঞ্চলিক সমিতি। আপোনালোকে এইটো জোৰ সমদলৰ জৰিয়ে কেন্দ্ৰ চৰকাৰ তথা অসম চৰকাৰক কি মেছেজ দিবলৈ বিচাৰে? আমি এই জোৰ সমদলৰ যোগেদি আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক এইটোৱে ক'বলৈ আহ্বান বিচাৰিছোঁ যে আমাৰ যি এমেণ্ডমেণ্ট বিল, এই এমেণ্ডমেণ্ট বিল বাতিল কৰিব লাগে। আমি এই বিল কেতিয়াও এই কোনো পধ্যেই মানি লোৱা নহ'ব, এই বিল আমি কেতিয়াও মানি নলওঁ। মানি নোলোৱাৰ কাৰণটো এইটোৱে হৈছে যে আমাৰ এই এমেণ্ডমেণ্ট বিলখনৰ যোগেদি আমাৰ অসমৰ ভূমিত পৰদেশী বাংলাদেশীক আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ অসমীয়া জাতিলৈ ভৱিষ্যতলৈ এক সংকটৰ পৰিস্থিতি নমাই আনিব এই বিলখন আমি কেতিয়াও মানি নলওঁ। এই বিলখনৰ জৰিয়তে আমাৰ অসমীয়া জাতি জনগোষ্ঠীলৈ ভৱিষ্যতলৈ এটা সংকটৰ দিশ নমাই আনিব। এই বিষয়ক লৈ আমি কেতিয়াও এই দিশ বিল মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ। হয়, নল'লে আমি আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিম বুলি আমি আশা ৰাখিছোঁ। আমি গোটেই সংগঠনৰ জৰিয়তে আমি এই মঞ্চৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে আমি এই বিল যদি মানি নলয়, এতিয়া যি পৰিস্থিতি হৈছে ভৱিষ্যতলৈ আৰু ইয়াতকৈ বৃহৎ পৰিস্থিতিৰ সৃষ্টি কৰিম বুলি আমি অধিক পৰিস্থিতি আপুনি কৰিম বুলি আমি চৰকাৰৰ ওচৰত জনাইছোঁ। সোণল কছাৰী ছাত্ৰ সন্থাৰ বিদেশী খেত we want justice, 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 we want justice, Bangladeshi candidate, Bangladeshi candidate, বাতিল করো